ঘৰত যেতিয়া কোনো নাথাকে তাতে ৰাজত্ব কাৰ হয়? অকল মোৰ। স্তব্ধ পৰিৱেশত অকমান পঢ়িলৈ কিবা এটা ভাল লাগে, সেইকাৰণে বোলো অকমান ফিলটো কৰি লওঁ। কিন্তু পঢ়াত মন নবহিলে, সেইকাৰণে চিপছ খাই উঠিলোৱেই। ঘৰটো এদিনীয়া ৰজা বাবে ময়ো ওলালো সন্ধিয়া, অকমান বোলো ফুৰি চকি আহো। ঘৰৰ ৰজা হলে কি হব, আজি খাব লাগিব কিন্তু আলু চপে। ৰাখী বন্ধনত ভণ্টিয়ে মোকে আঙুঠিটো গিফ্ট দিছিলে। ক'বালৈ কিবা খাবলৈ আহিলে তাইলৈ বৰ মনত পৰে। আলু চপ কেইটা দেখিলে টেষ্টি লাগিছে, কিন্তু খাবলৈ কোনো লগত নাই অ', বহুত দুখ। साला ये दुख का खत्म नहीं होता बे। 2 পেকেট মান চিপছ লৈ ঘৰ পালোহি। বোলো আজি ঘৰত খানা কি হ'ব? খানা হ'ব চিকেন কাৰী। আপোনালোকে ভিডিঅ'টো পাইছে অলৰেডি। ৰাতিপুৱা চকুতকু মোহাৰি সাৰ পালো আৰু উঠো এতিয়া। উঠি লৈ প্ৰথমতে বিস্কুট নাই, ব'লক বিস্কুট আনো খাবলৈ। সদায়নো কিমান মেৰিগ'ল্ড খাম, আজি মেৰিগ'ল্ড নাখাওঁ। চাহটো ক'বলৈ গ'লে মই নামতে খাওঁ, মেইন ফ'কাছ আছে কি খোৱাত জানেনে? বিস্কুট খোৱাত। বিস্কুটি ডুবাই খাই মজা লাগি যায়। খিলাই পাখি মেলি উৰে বতাহত, হালি জালি মোৰ ভৰিৰ পৰে কপালত। হয়তো পখিলাজনীয়ে ভাবিলে যে ফুলনি বাগিচাখন মোৰ ভৰিতে। ফুলৰ পৰা মনত পৰিলে যে ফুলত যে পানীও দিবলৈ আছে, তাৰপিছত পানী লওঁ, তাৰপিছত ধুনীয়াকৈ গান এটা লগাই লৈছো আৰু। কাম কৰিব নিবিচাৰিলেও কামটো কৰিব লাগিবই, কাৰণ ঘৰত কোনো নাই, চ' বনায়ো খাব লাগিব। মই বোলো ভাততে আলু দি দিম, শ্বৰ্টকাট হ'ব, কাম খতম। কিন্তু প্ৰব্লেম ক'ত জানেনে? এইখিনিত ধুব লাগে যে, মোৰ একদম অশান্তিদায়ক কাম, কিন্তু উপায়ো নাই, কৰিলো। আৰু কালি ৰাতিৰে মাংস আছিলে, সেই আৰু দবাই দিলো আজিলৈ।